নমস্কাৰ বন্ধু বান্ধৱীসকল, স্মাৰ্ট কল্যাণীৰ আন এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মটৰ বাকলিৰে ৰন্ধা এখন খুবেই সোৱাদ লগা ভাজি। যিসকলে বনাই খাইছে তেখেতসকলেতো এই ভাজিখনৰ কিমান সোৱাদ সেয়াটো জানেই, আৰু যিসকলে বনাই খোৱা নাই তেখেতসকলেও এনেদৰে এবাৰ বনাই খাই চাবচোন। বলক তেনেহ'লে দেৰি নকৰি আজি ৰেচিপিটোলৈ আগবাঢ়ি যাওঁ। ভিডিঅ'টো কিন্তু শেষলৈকে চাই থাকিব। মই ইমানকেইটা মটৰৰ কেঁচা বাকলি লৈ লৈছোঁ। বাকলিকেইটা আৰু মটৰখিনি অলপ কোমল হ'লে ভাল হয়, তেতিয়া ভাজিখন ভাল হয় খাবলৈ। তাৰপাছত মই বাকলিকেইটা ওপৰৰ যিটো চুচ, সেই চুচটো মই এনেকৈ মুকুতাই গোটেই এইটো বাহিৰ এইফালৰ গোটেই চুচখিনি গুচাই ল'লোঁ। গুচাই লৈ এইকেইটা এতিয়া মই মিহি মিহিকৈ কাটি ল'ম। এইখিনি মই মিহি মিহিকৈ এনেদৰে কাটি ল'ম, একদম মিহি মিহিকৈ কাটিম আৰু। এইখিনি মই এনেদৰে একদম মিহি মিহি কৰি কাটি লৈছোঁ। তাৰপাছত মই এই পিঁয়াজ এটা ইমানটো চাইজতে কাটি ল'লোঁ। এটা সৰু চাইজৰ আলু কাটি ল'লোঁ, টুকুৰা টুকুৰ কৰি লৈছোঁ সৰু সৰু কৰি। আৰু কেইটামান এমুঠি বুট লৈ লৈছোঁ। দুটা কেঁচা জলকীয়া ফালি ল'লোঁ, নহৰু লৈছোঁ দুফুটা, মিহি মিহি কৰি কাটি লৈছোঁ। ভাজিকণ বনাবৰ কাৰণে প্ৰথমতে কেৰাহীখন গৰম কৰি মই অলপ তেল দি লৈছোঁ। তেলখিনিও গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ পাছত মই কাটি লোৱা পিঁয়াজ অলপ দি লৈছোঁ। কাটি লোৱা নহৰু টুকুৰাকেইটাও দি লৈছোঁ। এইকণ এতিয়া অকণমান লৰাই লওঁ, লৰাই লৈ ৰঙা কৰি ভাজি লওঁ। এতিয়া কাটি লোৱা আলুখিনিও দি লৈছোঁ আৰু বুটখিনিও দি লৈছোঁ একেলগে। লগতে জলকীয়া দুটাও দি লৈছোঁ, বাকলিকেইটাও দি লৈছোঁ, আৰু জোখ অনুপাতে মই নিমখ দিছোঁ আৰু হালধিও সেইমতে দি জোখ অনুপাতে দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই লওঁ, অকণমান ভাজি লওঁ। এতিয়া মই অকণমান লৰোৱাৰ পাছত ঢাকোনখন দি দিছোঁ সিজিবৰ কাৰণে। এতিয়া মই ঢাকোনখন উদঙাই আকৌ এবাৰ লৰাই দিছোঁ। এইখিনি সৰু সৰুকৈ কটা চব্জিখিনি পটককৈ সিজি আহিছে, বেছি টাইম লগা নাই হওঁতে। আপোনালোকে এনেদৰে মটৰ বাকলিটো পেলাই দি দিব, আৰু এনেদৰে ভাজিলে খাবলৈ বহুত ধুনীয়া হয়। এনেদৰে আলহীকো দিব পাৰে খাবলৈ, নিজেও খাব পাৰে। এখন সিজি আহিলে মোৰ ভাজি। এতিয়া মই ভাজিখিনি কাঢ়ি ল'ম। এয়াই আছিলে আজিৰ ৰেচিপিটো। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব, আৰু লগতে যিসকল নতুন মোৰ চেনেলৰ তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক।